জনাইছোঁ ব্ৰহ্মপুত্ৰ ইপাৰ ফালে মই বৰ্তমান ৰেষ্টুৰেণ্টৰ পৰা ওলাই আহি পালোঁ সেই এখন ৰিজৰ্ট। তো ৰিজৰ্টখনৰ নাম দেখিছে জি ইকো ভিলেজ ফান ফুড ফ্ৰীডম। তো ৰিজৰ্টখন জাষ্ট অলপ এটা সৰু ভিউ নাইট ভিউ দেখাব চেষ্টা কৰিম। তো লগত আছে মোৰ ৱাইফ। তো আমি ৰিজৰ্টখন অলপ ভিউ এটা চাওকচোন, নাইট ভিউ কি ধুনীয়া এটা নাইট ভিউ দেখিছে। মই বেক কেমেৰা কৰি দেখাইছোঁ, চাওক। ৰাতিৰ ভিউ হয় সেইকাৰণে ইমান ক্লিয়াৰ হোৱা নাই, দিনত হোৱা হ'লে বহুত ভাল লাগিলেহেঁতেন। চব সৰু ল'ৰা ছোৱালী তাত খেলিব পাৰে, কি ধুনীয়া এটা জেগা আছে, স্পেচ আছে আৰু সিপিনে পাৰ্কিং আছে। তো এইটো চাইডত পাৰ্কিং আছে, কি ধুনীয়া এটা প্লেচ, মানে ধুনীয়াকৈ এটা এনজয় কৰা প্লেচ হয়। ফেমিলিৰ লগত হওক বা নিজে হওক বা ফ্ৰেণ্ডৰ লগত হওক, ওপৰ প্লেচ আছে। আমি ৰিজৰ্টৰ মানে যিজন স্বত্বাধিকাৰ তেওঁলোকক কথা পাতিব চাম কি ইয়াত ফেচিলিটি আছে, কি পাব কি নাপাব। তো আহকচোন আমি যাওঁ মালিকৰ মানে স্বত্বাধিকাৰ ওচৰলৈ আৰু ৰিজৰ্টখনত কি ফেচিলিটি আছে জনাম। আমি মানে ৰিজৰ্টৰ আমি স্বত্বাধিকাৰৰ লগত আহি পাইছোঁ। দাদা, আমাৰ ব্ৰহ্মপুত্ৰ ইপাৰ সিপাৰলৈ স্বাগতম জনাইছোঁ। আৰু ৰিজৰ্টখনত কি ফেচিলিটি আছে যদি কৈ দিয়ে, তো দৰ্শকে হয়তো আপোনালোকৰ ইয়াত আহিব দলীয়াজনক। তো কি আছে আপুনি যদি অলপ জনাই দিয়ে। একচুৱেলি ৰিজৰ্টখন আমি নিউলি অ'পেন হয়, জানুৱাৰী 1 তাৰিখে আমি অ'পেন কৰিছোঁ। হয় হয়। আৰু ইয়াতে বেচিকেলি আমি চিলড্ৰেন প্লে ইকুইপমেণ্টছবিলাক ৰাখিছোঁ, বাচ্চা আহি পিনে ইয়াতে খেলিব পাৰে। হয় হয়। আৰু যিমান পাৰোঁ আমি অ'পেনকৈ ৰাখিছোঁ, মানে খোলা স্পেচ ৰাখিছোঁ যাতে বাচ্চা লগতে ফেমিলিটো এনজয় কৰিব পাৰে। অলপ সময়ত মানে ফ্ৰী স্পেচত এটা ফ্ৰী টাইম এটা কটাব পাৰে। হয় হয়। আৰু প্লাছ আমি ব'টিং আছে ইয়াতে, ব'টিং কৰিব পাৰে। ব'টিং হয়। মই মানে নাইট ভিউটো দেখাবলৈ আহিলোঁ, মানে কৈছিলে মোক যে দুলীয়াজনত, মানে মোক পেহীয়ে কৈছিলে যে নতুনকৈ এখন ৰিজৰ্ট খুলিছে, তই চাবহি পাৰিবি। তো মই সেইকাৰণে আহিলোঁ। তো ইয়াত মই দেখিছোঁ যে ফান ফুড আৰু ফ্ৰীডম, তো 3টা অপশ্যন ৰাখিছে। তো ফুডৰ কি অপশ্যন আছে? ফুডৰ আমাৰ একচুৱেলি নৰ্থ ইণ্ডিয়ান, আমাৰ মাল্টি কুইজিন ৰেষ্টুৰেণ্ট হয় ইয়াতে। নৰ্থ ইণ্ডিয়ান, তাৰপিছত আপোনাৰ কণ্টিনেণ্টেল আৰু কোনোবাই লঙলিকে ল'ব পাৰে। এথনিক খানাও যদি খাব বিচাৰে খাব পাৰে ইয়াতে। তো তাৰপিছত আপোনাৰ চাইনিজ আইটেম পাব আপোনাৰ ইয়াতে। আমাৰ মোটামুটি যিমানখিনি মানুহ এতিয়া খাইছে যথেষ্ট আমি ভাল কমপ্লিমেণ্টেই পাইছোঁ এতিয়ালৈকে। ফুডত মানে অলমষ্ট মোটামুটি যিখিনি মানুহে এখন ৰেষ্টুৰেণ্টত বিচাৰে গোটেইখিনি বস্তু ইয়াতে পাব। হয় হয়, বাকী ভাল লাগিছে, মোৰ পৰিৱেশটো বেছিকৈ ধুনীয়া লাগিছে আপোনালোকৰ ৰেষ্টুৰেণ্টখনত। তো মই সকলোকে অনুৰোধ কৰিম যে ৰেষ্টুৰেণ্টখনলৈ আহক, মানে ৰিজৰ্টখনলৈ আহক। তো আহি পিনে যি ভিউ, মানে দিনৰ ভিউটো চাওক আৰু ৰাতিৰ ভিউটো এনজয় কৰক। ৰাতিৰ ভিউটো বেছি এনজয় লাগিছে, দূৰৰ পৰা মই যেতিয়া চাইছোঁ মানে তেতিয়া মই কৈছোঁ ৱাও। থেংক ইউ। তো আপুনি আমাৰ প্ৰাঞ্জল দাক, সকলোৱে আহক। মোৰ নাম প্ৰাঞ্জিত গগৈ। হয়, প্ৰাঞ্জিত দাক আমি ইয়াতে বিদায় মাগিছোঁ। তো আমি ৰিজৰ্টখনৰ মানে যি দৃশ্যাংশ আমি দেখাম। ঠিক আছে, দেখিব পাৰিছে ওপৰৰ এটা কেবিন এই ধুনীয়াকৈ সজাই পৰাই ৰাখিছে, ইমান ধুনীয়াকৈ। তো তাৰ সিপিনে মানুহ আছে, তো সেইকাৰণে ডিষ্টাৰ্ব নিদিওঁ। তো ওপৰৰ পৰা এটা ভিউ দেখাইছোঁ, চব কষ্টকৈ নুফুটিব পাৰে, কিন্তু মাইণ্ড ব্লয়িং। চব কি ধুনীয়া, ৱাও বুলি ক'ব, মানে কি নাইটৰ ভিউটো ৱাও ক'ব। মই ওপৰৰ পৰা দেখাইছোঁ সেইখনে প্লে'গ্ৰাউণ্ডখন, ধুনীয়াকৈ ফেমিলিৰ লগত আহিলে ধুনীয়াকৈ মানে খেলিব পাৰিব বাচ্চাই। তো সেইকাৰণে তাত মানে ৰেষ্টুৰেণ্ট মানে ৰিজৰ্টখনৰ সেইকাৰণে লিখিয়ে দিছে যে ফান ফুড এণ্ড ফ্ৰীডম। তো আমি ইয়াৰ মেনুখন দেখাব আহিছোঁ। মেনুখন আহক চাওঁ, এইখনে মেনু জি ইকো ভিলেজৰ ফান ফুড ফ্ৰীডমৰ। এইটোৱে প্লে'গ্ৰাউণ্ডটো, এইডোখৰ প্লে'গ্ৰাউণ্ড। বাচ্চা আহিলে ইয়াত ধুনীয়াকৈ খেলিব পাৰিব। এটা ফেমিলিৰ লগত আহিলে বাচ্চাই ইমান ধুনীয়াকৈ
এটা স্পেচ মানে বহুত ধুনীয়া স্পেচ এটা আছে ইয়াত খেলিব পাৰিব ধুনীয়াকৈ তো ভিডিঅ'টো যদি ভাল লাগে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আপোনালোকৰ মৰমৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ আপোনালোকে তো জ্বলি আছে মেছেজে তো ভিডিঅ'টো ভাল পায় যদি প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ মৰম লাগে মৰমৰ বাবে মই ইমানখিনি কৰিছোঁ ইমান ৰাতিখন আহিছোঁ ধুনীয়া জেগাত তো বহুত কষ্ট কৰি আহিছোঁ তো চেনেলটো ভাল পায় যদি প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু যদি মই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ বেছি দীঘল ভিডিঅ' নহয় একদম সৰু এটা ভিডিঅ' হ'ব তো ধন্যবাদ জয় আই অসম